দেওবাৰৰ বিশেষ দিনটোত আমি কি কৰিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আহি গৈছোঁ দেওবাৰৰ বিষয়ে আন এটা ব্লগ লৈ। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সপ্তাহত বন্ধৰ মাত্ৰ এটা দিনেই পাওঁ। তাৰ মাজতে আমি কেতিয়াবা ফুৰিবলৈ যাওঁ, কেতিয়াবা ঘৰৰ কামবিলাক কৰোঁ দুয়োজনে মিলি পেলাই। আজি আৰু ক'তো ফুৰিব যোৱা হোৱা নাই। ভাবিলোঁ ঘৰত থাকি কি কাম কৰিব পাৰোঁ। তাৰপিছত মই ৰাতিপুৱা উঠি সকলো কাম বন কৰি ভাত বনালোঁ আৰু ৰান্ধিবলৈ যি কি ৰান্ধিব লাগে সেইবিলাক ৰান্ধি বাঢ়ি তাৰপিছত মোৰ হাজবেণ্ড উঠি গ'ল আজি অলপ সোনকালে। এনেই দেওবাৰে অলপ টাইম ৰেষ্ট লয় সি, এনেইতো শুবলৈ নাপায় বা একো কৰিব নাপায়, ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব নাপায়। আমি এটা দিনেই পাওঁ দেওবাৰ। সি কৈ আছে আজি গাড়ী ধুব। তাৰপিছত মোক ক'লে স্কুটিখন ওলাই দিয়া, স্কুটিখন ধুম। তো মই স্কুটিখন ওলাই দিলোঁ, সি ধুনীয়াকৈ স্কুটিখন ধুই দিলে। তাৰপিছত স্কুটিখন ধোৱাৰ পিছত সি ক'লে যে গাড়ীখনো আজি ধুই লওঁ। আমি গাড়ী ধুবলৈ এটা ধুনীয়া মেচিন এমাজনৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। যিবিলাক মেচিন, যিটো গাড়ী ছাৰ্ভিচিং চেণ্টাৰ হয় সেইবিলাকত ব্যৱহাৰ কৰে গাড়ীবিলাক ছাৰ্ভিচিং কৰিবলৈ, গাড়ীবিলাক ধুনীয়াকৈ ধুবলৈ। এই গাড়ী ধোৱা মেচিনটোত আপুনি বহুতো ফিচাৰ্ছ পাই যাব। পানীৰ স্পীডটো কেতিয়াবা বঢ়াব পাৰি, কেতিয়াবা কমাব পাৰি। তাৰপিছত আকৌ কেতিয়াবা পানীবোৰ কুঁৱলীৰ নিচিনা একদম ধোঁৱাৰ নিচিনা উৰি যায়, তেনেকুৱাও কৰিব পাৰি। ফ'ম দিব পাৰি। আৰু এইটো মেচিনৰ পানীৰ স্পীড এনেকুৱা, আপোনাৰ হাতো যদি এইটো পানীৰ মেচিনৰ সংস্পৰ্শত আহি যায় তেতিয়াহ'লে ফুটা হৈ যাব, এনেকুৱা স্পীড। কেতিয়াবা গাড়ী ধুবলৈ যোৱাৰ সময় নাথাকে, সেইকাৰণে ঘৰতে এনেকুৱা মেচিন অৰ্ডাৰ কৰিলে ঘৰতে ধুনীয়াকৈ গাড়ীবিলাক ধুব পাৰি। এয়া গাড়ী ধুই থকা সময়ত এই ল'ৰা ছোৱালীবিলাকে ইভান আৰু ইনায়াই তাৰ সকলোবিলাক গাড়ী ওলাই দিলে যে পাপা মোকো গাড়ী ধুই দিয়া। তাৰপিছত ইনায়াও গৈ পেলাই ইনায়াৰ গাড়ীবিলাক আনিলে। সিহঁতৰ গাড়ীবিলাক তাৰ চাচু আৰু পাপাৰ হতুৱাই ধুৱাই তাৰপিছত ইয়াৰ পৰা গ'ল সিহঁত। আমাৰ আজিৰ দিনটো এনেকৈয়ে গ'ল। আপোনালোকে বাৰু কি কৰে দেওবাৰটোত? কমেণ্টত জনাবলৈ নাপাহৰিব। বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং।